ডবকাৰ মাদাৰতলী ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। জানিব পৰা মতে নগাঁৱৰ পৰা হোজাই অভিমুখে আহি থকা AS02H 9024 নম্বৰৰ বাহনখনে নিয়ন্ত্ৰণ হেৰুৱাই ৰাস্তাৰ কাষত থকা ৰেলিঙত খুন্দিয়াই দিয়াৰ ফলত এই দুৰ্ঘটনা সংঘটিত হয়। বাহনখনত থকা চালকসহ দুজন লোক গুৰুতৰভাৱে আহত হয়। দুৰ্ঘটনাগ্ৰস্ত বাহনখনক ডবকা আৰক্ষী প্ৰশাসনে আহি দুৰ্ঘটনাস্থলীৰ পৰা উদ্ধাৰ কৰে। News Desk Report, SSF News 24.